ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ। পূৰ্ণগতিত চলি আছে অৰুণোদয় 3.0 আঁচনিৰ বাছনি প্ৰক্ৰিয়া। হুৰাহুৰে মহিলাৰ একাউণ্টত সোমাব অৰুণোদয় 3.0 আঁচনিৰ টকা। আপুনি কৰিছে নেকি অৰুণোদয় 3.0 আঁচনিত আবেদন? তেন্তে এনেকৈ চাব লাগিব NPCI লিংক ষ্টেটাছ। কেনেকৈ চাব লাগিব জানিবলৈ ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক। বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি জানিলোঁ যে যিসকল পুৰুষ মহিলাই অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল পুৰুষ মহিলাই নিজৰ মোবাইলৰ সহায়ত NPCI লিংক হৈছে নে নাই কেনেকৈ চাব পাৰিব। তো যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো ইয়াৰ কাৰণে প্ৰথমে আপোনালোকে আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইটটো অপেন কৰিব। অপেন কৰি স্ক্ৰল ডাউন কৰি অকণমান তলত আহিলে গেট আধাৰ এটা লিখা অপশ্যন চাব পাৰিব। তাৰ তলত চেক আধাৰ ষ্টেটাছ যে লিখা আছে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে ৰাইট ছাইডত লগইন অপশ্যনত ক্লিক কৰিব। তো ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে প্ৰথমে আধাৰ নাম্বাৰটো বহাই দিব। নিজৰ আধাৰ নাম্বাৰটো বহাই তলত কেপচা চাব পাৰিব। কেপচা চাই লগইন উইথ OTP যি লিখা আছে এইটো অপশ্যনত ক্লিক কৰি প্ৰথমে লগইন কৰিব। লগইন কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে বেংক সিডিং ষ্টেটাছ বুলি এটা অপশ্যন চাব পাৰিব। তো বেংক সিডিং ষ্টেটাছ যি লিখা আছে এই অপশ্যনটোতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহি যাব। তো আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড যদি লিংক হৈছে তেন্তে কংগ্ৰেচুলেশ্যন বুলি লিখা আহিব আৰু যদি লিংক হোৱা নাই তেন্তে ৰাইট চিহ্নৰ ঠাইত ক্ৰছ চিহ্ন আহিব। তো যিসকল পুৰুষ মহিলাই এতিয়ালৈকে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰা নাই সেইসকল পুৰুষ মহিলাই অতি শীঘ্ৰে নিজৰ বেংক ব্ৰাঞ্চত গৈ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক কৰি লওক। তো আজি ইমানেই।